ৰাইজ কি কৰিছে চাইছোঁ। এয়া কি বনাইছে? এয়া পিঠা ভাজি আছোঁ। অঁ কি পিঠা বা? এয়া হেৰি ভজা পিঠা পকা মিঠৈৰ কাৰণে মই হেৰি ভাজি আছোঁ। অঁ কি কয় এই 4 নম্বৰটো আনি ভাড়া পাতিছে। ভাড়াৰ কাৰণে এয়া আমাৰ দুটা মানুহে আমাৰ মিঠৈ দিবলৈ যোগাযোগ কৰি আছোঁ। অঁ ঠিকে আছে। আৰু এইফালে বনাই আছে। এটা তামোল কাটি আছোঁ। তামোল এখন নাখালেও ভাল নালাগে। এইফালে গুড় কটা হ'ল অৱশ্যে। উঠিছে নামঘৰ মাতটো। উঠিছে উঠিছে। লাগি ধৰিব শুকান কেইজনী যাম